সদায় একেটা বস্তুকে খাই আমাৰ সকলোৰে আমনি লাগে কিন্তু একেটা বস্তুকে যদি আমি বেলেগ এটা ষ্টাইলত বনাই খাওঁ তেতিয়া সকলোৰে খাই ভাল লাগে হাই গাইছ ফাইনেলি এতিয়া আমাৰ জুই ৰেডি হৈ গ'ল কলডিল পুৰিবলৈ এইটো কলডিল লৈছোঁ এইটো মালভোগ কলৰ কলডিল দেখিছে এতিয়া এইটো জুইত পুৰি লওঁ পুৰি পেলাই কেনেধৰণে পিটিকা প্ৰস্তুত কৰোঁ সকলোখিনি আপোনালোকক দেখাবলৈ চেষ্টা কৰি আছোঁ এতিয়া এইটো জুইত দি দিছোঁ দি পেলাই এইটো পুৰি লওঁ প্ৰথমতে ভাল ধৰণে কলডিলটো পুৰিব লাগিব এতিয়া ফাইনেলি এতিয়া কলডিল পুৰি থকা হৈছে কলডিলটো আৰু বেছি নালাগে অলপ সময় হ'লে কলডিলটো হৈ যাব হাই গাইছ ফাইনেলি এতিয়া মোৰ কলডিল পুৰা হৈ গ'ল কলডিলটো এতিয়া পুৰি আনিলোঁ এইখিনি ছাইখিনি প্ৰথমতে গুচাই লওঁ আৰু কি বস্তু দিওঁ কেনেধৰণে প্ৰস্তুত কৰোঁ আপোনালোকক সম্পূৰ্ণ দেখাবলৈ চেষ্টা কৰি আছোঁ কলডিলৰ পিটিকা প্ৰস্তুত কৰিবৰ কাৰণে প্ৰথমতে কলডিলটোৰ যিখিনি ছাই আছে সেই ছাইখিনি এৰুৱাই ল'ব লাগিব কলডিলটো পুৰা পাছত অলপ সময় 10-15 মিনিট সময় ঠাণ্ডা হ'বলৈ দিব লাগিব তাৰপিছত যিখিনি পানী থাকে সেই পানীখিনি গৰম হৈ থাকে গৰম হৈ থকাৰ কাৰণে 15-20 মিনিট সময় ৰাখিব লাগিব ঠাণ্ডা হোৱাৰ পাছত মই দেখুৱাৰ ধৰণে আপোনালোকে বাকলিখিনি গুচাই ল'ব গুচাই লোৱাৰ পাছত কলডিলৰ পিটিকা প্ৰস্তুত কৰিব পৰা হৈ যাব এনেধৰণে ছাই লগা অংশখিনি কলডিলৰ এৰুৱাই ল'ব পিটিকা প্ৰস্তুত কৰিবৰ কাৰণে মই লৈছোঁ জলকীয়া নহৰু আৰু পিঁয়াজ এইখিনি জলকীয়া নহৰুখিনি পুৰি লৈছোঁ আৰু আলুগুটি সিজাই লৈছোঁ বইল কৰি লৈছোঁ আৰু মিঠাতেল লৈছোঁ নিমখ লৈছোঁ গোটেইখিনি বস্তু মোৰ ৰেডি কৰা হৈ গৈছে ধনিয়া পাত লৈছোঁ আৰু পিঁয়াজ পাত এতিয়া কেনেধৰণে বনাওঁ সম্পূৰ্ণ প্ৰচেছটো আপোনালোকক দেখাই যাবলৈ চেষ্টা কৰি আছোঁ এতিয়া যিখিনি কলডিল মই কাটি লৈছিলোঁ সেই কলডিলখিনি প্ৰথমতে লৈ লওঁ এইখিনি কলডিল আপোনালোকে দেখিছে কাটি ল'লোঁ কটা কলডিলখিনি মই এতিয়া এখন থালত দি লৈছোঁ তাৰপাছত কি বস্তু লাগে সম্পূৰ্ণ বস্তুখিনি আপোনালোকক দেখাইছোঁ এনেধৰণে যদি কলডিলৰ পিটিকা প্ৰস্তুত কৰা যায় এটা সুকীয়া টেষ্ট আহে খাবলৈ খুব সুন্দৰ হয় আপোনালোকক কৈছোঁৱেই যে একেটা বস্তুকে একেধৰণে খাই থাকিলে আমাৰ আমনি লাগি যায় যদি অলপ বেলেগ ধৰণে অলপ ইউনিককৈ টেষ্ট বনোৱা যায় তেতিয়া একেটা বস্তুকে খাই খুব ভাল লাগে এনেধৰণে কলডিলৰ পিটিকা প্ৰস্তুত কৰি মই খাই খুবেই ভাল পাওঁ আপোনালোকৰ লগতো এই ৰেচিপিটো শ্বেয়াৰ কৰিম বুলি ভাবিলোঁ এনে বনালোঁ এতিয়া গোটেইখিনি সংমিশ্ৰণ কৰাৰ পাছত মোৰ পিটিকাটো প্ৰস্তুত হৈ যাব এতিয়া গোটেইখিনি হাতেৰে সংমিশ্ৰণ কৰিবলৈ যিটো টেষ্ট আহে সেইটো এটা আল্টিমেট টেষ্ট আহি যায় এতিয়া গোটেইখিনি মোৰ সংমিশ্ৰণ কৰা হৈছে ফাইনেলি মোৰ এতিয়া দেখিছে এইখিনি কলডিলৰ পুৰা পিটিকা প্ৰস্তুত হৈ গৈছে